মৰমৰ মাইনাসকল, কেনেকুৱা খবৰ তোমালোকৰ? ভালনে? আজি আমি ফুলৰ বিষয়ে কথা পাতিম আৰু মোৰ অকণমানি ফুলৰ বাগিচাখনৰ লগত তোমালোকক চিনাকিও কৰাই দিম। তোমালোকে বাৰু ফুল ভাল পোৱানে? আৰু ইয়াত যে আছে দেখিছা, ইয়াৰে চাগে বেছিবিলাক ফুল তোমালোকৰ ওচৰে পাজৰে দেখিছাই। বাৰু এতিয়া মই তোমালোকক ফুলবোৰৰ নাম কৈ দিছোঁ আৰু তোমালোকে ভালকে চাবা আৰু কোনকেইটা তোমালোকে চিনি পোৱা ভালকে মন দিবা দেই। এয়া হৈছে নাৰ্জী, এয়া খৰিকাজাই, এয়া জবা, এয়া আকৌ অপৰাজিতা, এয়া হৈছে কপৌ ফুল, এয়া হৈছে চম্পা আৰু এয়া হৈছে শেৱালি। তোমালোকে বাৰু ইয়াৰ কোনকেইটা চিনি পোৱা? কেইবাটাও চাগে চিনি পোৱা ন? আৰু এতিয়া ইয়াতে দেখিছা, এয়া দেখিছা, এয়া দুজনী বা, এজনী বা বাইদেউ আৰু এজনী বাইদেউ, আৰু এয়া হৈছে তোমালোকৰ লগৰীয়া। তেওঁলোকে এই সুন্দৰ ফুলনিখনত খেলিছে। এতিয়া তোমালোকে ইয়াতে মোৰ ফুলনিৰ পদ্যটো মোৰ লগত পঢ়ি যাবা। মই পঢ়ি যাম, তোমালোকেও মোৰ লগতে পঢ়ি যাবা। এইখন মোৰ অকণমানি ফুলৰ বাগিচা, মোৰ বাগিচাৰ ফুলবোৰ তুমি জানো দেখিছা? নাৰ্জী, চম্পা, গোলাপ, জবা, কিমান যে ৰঙৰ ফুল, শেৱালি, তগৰ, খৰিকাজাইৰে গোন্ধ তামোলমোল। এতিয়া আকৌ পঢ়িম দেই এবাৰ। এইখন মোৰ অকণমানি ফুলৰ বাগিচা, মোৰ বাগিচাৰ ফুলবোৰ তুমি জানো দেখিছা? নাৰ্জী, চম্পা, গোলাপ, জবা, কিমান যে ৰঙৰ ফুল, শেৱালি, তগৰ, খৰিকাজাইৰে গোন্ধ তামোলমোল। এই পদ্যটো ঘৰত তোমালোকে বাৰে বাৰে গাবলৈ চেষ্টা কৰিবা। আৰু আজিলৈ পাঠটো মই ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।